ইমানটা বছৰ হয়, আমাৰ টকাদিয়া শনি থানত ইয়াতে শনি পূজা আৰম্ভ হয়, কিন্তু আমাৰ খুব ৰাস্তাৰ মাজতে মন্দিৰটোৰ কাৰণে আমি টকাদিয়া হাইস্কুলৰ ফিল্ডত বহল ভিত্তিত মানে পূজাখন আৰম্ভ কৰিছোঁ। এতিয়া পূজা চলি আছে। কিমান বছৰ ধৰি চলি আহিছে? আজি 26 বছৰ হ'ল, বৰ্তমান এই বছৰটো 26 বছৰ। কিমান ভক্তৰ সমাগম হয়? প্ৰায় ইয়াতে 4-5 হাজাৰ ভক্তৰ সমাগম হয়। প্ৰসাদ ভোগ হয়, কেঁচা ভোগ হয়, তাৰপিছত আমাৰ খিচাৰি বিতৰণ হয়। সকলো মানুহে খিচাৰি গ্ৰহণ কৰে। কোভিডসৃষ্ট পৰিৱেশৰ কাৰণে 2 বছৰ আড়ম্বৰবিহীনভাৱে অনুষ্ঠিত কৰিব লাগে। হয় হয়, এইবেলি কেনেকুৱা? এইবেলি বহল ভিত্তিত আৰম্ভ হৈছে। খুব মানে ভক্তৰ সমাগম আমি সঁহাৰি পাইছোঁ, ভালদৰে চলিছে এইবেলি। আজিৰ দিনটোতো আমাৰ দৰে সুখৰ অৱস্থা নাই। গোটেই গাঁওখনৰ মানুহৰ, গাঁও বুলি নহয় আমাৰ হাজো অঞ্চলটো, ৰামদিয়া হওক, খানপাৰা গ্ৰাণ্ট হওক, টুকুৰাদিয়া হওক, গোটেই মানুহৰ মাজত উৎসাহ আৰু ভক্তিভাৱটো আমাৰ যিটো শনি ভক্তিভাৱ, ভক্তিৰসত তাৰমানে কেনেকুৱা হয়, ব্যক্তি কিছুমান পূজা আমি যিটো ভক্তি কৰোঁ তাত কৰি আমাৰ এইটো বেছি হয়। শনি পূজা বুলি ক'লে এটা বেলেগ ধৰণৰ আমাৰ এটা ফিল হয় মনত। টুকুৰাদিয়া শনি পূজা বুলি ক'লে আমাৰ অঞ্চলটো অকল মানে হাজো সমষ্টি বুলি কথা নাই, মানে শুৱালকুছি বংশৰ দদৰা বামুণ্ডি গোটেইবিলাকে গম পায় যে টুকুৰাদিয়া শনি পূজা কাতি মাহৰ প্ৰথম শনিবাৰটোত হ'ব। গতিকে চবেই চিন্তা কৰি থাকে। আমাক ক'ভিডৰ টাইমতো সুধিছিল মানুহে যে এইবাৰ শনি পূজা হ'ব নাই। আমিতো ক'লোঁ যে শনি পূজাটো আমি এনেকৈ বহল ভিত্তিত কৰিব নোৱাৰোঁ, কিন্তু অনুষ্ঠিতভাৱে আমি ঠগি দি এনেকৈ ৰাখিছোঁ। আৰু প্ৰতি শনিবাৰে আমাৰ ইয়াত মন্দিৰত ভোগ হয়ে, প্ৰতি শনিবাৰে আমাৰ ভক্তপ্ৰাণ থাকে। কিন্তু আমাৰ কাতি মাহৰ যিটো প্ৰথম শনিবাৰ সেইটোত আমি বহল ভিত্তিত আমি পাতোঁ। 5,000-4,000 মান মানুহ হয় আমাৰ ভক্ত। কেঁচা ভোগৰ ব্যৱস্থা থাকে আৰু আমাৰ পকা ভোগৰ ব্যৱস্থা কৰিছোঁ। আমি ইয়াত ৰাস্তাৰ কিনাৰতে যিহেতুকে মন্দিৰটো হৈছে, গতিকে আমি অকণমান ঠাইৰ অভাৱ, গতিকে আমি কাষতে যিহেতুকে টুকুৰাদিয়া খানপাৰা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণ আছে, তাত বহল ভিত্তিত কৰিছোঁ। আমি ডাঙৰ ফিল্ড আছে, তাত আমি পূজাভাগ আগবঢ়াইছোঁ। আপোনালোকে দেখিব, তাতে চাব। ইমানটা বছৰ হয়, আমাৰ টকাদিয়া শনি থানত ইয়াতে শনি পূজা আৰম্ভ হয়, কিন্তু আমাৰ খুব ৰাস্তাৰ মাজতে মন্দিৰটোৰ কাৰণে আমি টকাদিয়া হাইস্কুলৰ ফিল্ডত বহল ভিত্তিত মানে পূজাখন আৰম্ভ কৰিছোঁ। এতিয়া পূজা চলি আছে। কিমান বছৰ ধৰি চলি আহিছে? আজি 26 বছৰ হ'ল, বৰ্তমান এই বছৰটো 26 বছৰ। কিমান ভক্তৰ সমাগম হয়? প্ৰায় ইয়াতে 4-5 হাজাৰ ভক্তৰ সমাগম হয়। প্ৰসাদ ভোগ হয়, কেঁচা ভোগ হয়, তাৰপিছত আমাৰ খিচাৰি বিতৰণ হয়। সকলো মানুহে খিচাৰি গ্ৰহণ কৰে। কোভিডসৃষ্ট পৰিৱেশৰ কাৰণে 2 বছৰ আড়ম্বৰবিহীনভাৱে অনুষ্ঠিত কৰিব লাগে। হয় হয়, এইবেলি কেনেকুৱা? এইবেলি বহল ভিত্তিত আৰম্ভ হৈছে। খুব মানে ভক্তৰ সমাগম আমি সঁহাৰি পাইছোঁ, ভালদৰে চলিছে এইবেলি। আজিৰ দিনটোতো আমাৰ দৰে সুখৰ অৱস্থা নাই। গোটেই গাঁওখনৰ মানুহৰ, গাঁও বুলি নহয় আমাৰ হাজো অঞ্চলটো, ৰামদিয়া হওক, খানপাৰা গ্ৰাণ্ট হওক, টুকুৰাদিয়া হওক, গোটেই মানুহৰ মাজত উৎসাহ আৰু ভক্তিভাৱটো আমাৰ যিটো শনি ভক্তিভাৱ, ভক্তিৰসত তাৰমানে কেনেকুৱা হয়, ব্যক্তি কিছুমান পূজা আমি যিটো ভক্তি কৰোঁ তাত কৰি আমাৰ এইটো বেছি হয়। শনি পূজা বুলি ক'লে এটা বেলেগ ধৰণৰ আমাৰ এটা ফিল হয় মনত। টুকুৰাদিয়া শনি পূজা বুলি ক'লে আমাৰ অঞ্চলটো অকল মানে হাজো সমষ্টি বুলি কথা নাই, মানে শুৱালকুছি বংশৰ দদৰা বামুণ্ডি গোটেইবিলাকে গম পায় যে টুকুৰাদিয়া শনি পূজা কাতি মাহৰ প্ৰথম শনিবাৰটোত হ'ব। গতিকে চবেই চিন্তা কৰি থাকে। আমাক ক'ভিডৰ টাইমতো সুধিছিল মানুহে যে এইবাৰ শনি পূজা হ'ব নাই। আমিতো ক'লোঁ যে শনি পূজাটো আমি এনেকৈ বহল ভিত্তিত কৰিব নোৱাৰোঁ, কিন্তু অনুষ্ঠিতভাৱে আমি ঠগি দি এনেকৈ ৰাখিছোঁ। আৰু প্ৰতি শনিবাৰে আমাৰ ইয়াত মন্দিৰত ভোগ হয়ে, প্ৰতি শনিবাৰে আমাৰ ভক্তপ্ৰাণ থাকে। কিন্তু আমাৰ কাতি মাহৰ যিটো প্ৰথম শনিবাৰ সেইটোত আমি বহল ভিত্তিত আমি পাতোঁ। 5,000-4,000 মান মানুহ হয় আমাৰ ভক্ত। কেঁচা ভোগৰ ব্যৱস্থা থাকে আৰু আমাৰ পকা ভোগৰ ব্যৱস্থা কৰিছোঁ। আমি ইয়াত ৰাস্তাৰ কিনাৰতে যিহেতুকে মন্দিৰটো হৈছে, গতিকে আমি অকণমান ঠাইৰ অভাৱ, গতিকে আমি কাষতে যিহেতুকে টুকুৰাদিয়া খানপাৰা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণ আছে, তাত বহল ভিত্তিত কৰিছোঁ। আমি ডাঙৰ ফিল্ড আছে, তাত আমি পূজাভাগ আগবঢ়াইছোঁ। আপোনালোকে দেখিব, তাতে চাব।